হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, ৱেলকাম টু আছাম বৰ্ড একাডেমি। আজি আমি HSLC 2016ত অহা এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনিছোঁ। চোৱা, কুৱেশ্যনটো স্ক্ৰীণত দি আছে। এটা বৃত্তৰ পৰিধি যদি 44 চেণ্টিমিটাৰ হয় তেন্তে ইয়াৰ কালি কি হ'ব? চোৱা, ইয়াত আমাৰ পৰিধিৰ মান দিয়া আছে কিমান? 44 চেণ্টিমিটাৰ। আমাক লাগে কালিৰ মান। পৰিধিৰ সূত্ৰ হ'ল 2πr ইকুৱেল কিমান? দিয়া আছে 44 চেণ্টিমিটাৰ। ইয়াত চোৱা, তোমালোকে 2ৰ মান বহাই দিলোঁ। পাইৰ মান আমি নিশ্চয় জানো যে 22/7 আৰু আৰৰ মান দিয়া নাই, ইনটু আৰ ইকুৱেল কিমান দিয়া আছে? 44 চেণ্টিমিটাৰ দিয়া আছে। সেয়ে আমি কি কৰিম? এই যি দুইটো পূৰণ হৈ আছে সেইটো সমান সমানে এইফালে লৈ আহিলে কি হ'ব? হৰণ হ'ব। 44ক হৰণ কৰিলোঁ 2 দি, আমাৰ কিমান ওলাব? 22 ওলাব। ইফালে এইখিনি ৰৈ গ'ল 22/7 ইনটু আৰ। আমাক লাগে আৰৰ মান, গতিকে এই 7টো যেতিয়া সমান সমানে এইফালে আনিম কি হ'ব? 22ৰ লগত মাল্টিপ্লাই হ'ব আৰু ওপৰত থকা যিটো 22 সেইটো তলত আহি যাব। গ'ল। এই 22 দি এই 22ক কাটিলে কিমান থাকে? আমাৰ 7 থাকে। আৰৰ মান কিমান হ'ল? 7 হ'ল। আমাক লাগে কালিৰ মান, মানে পাই আৰ স্কোৱাৰৰ মান। পাইৰ মান আমি নিশ্চয় জানো 22/7 আৰু আৰৰ মান কিমান পালোঁ? 7 পালোঁ। সূত্ৰ মতে স্কোৱাৰ, গতিকে 7 × 7 স্কোৱাৰ মানে দুটা 7। এই 7 দি এই 7ক কাটি দিলে কিমান থাকি যায়? 22 × 7 থাকি যায়। পূৰণ কৰিলে কিমান হয়? 154 চেণ্টিমিটাৰ স্কোৱাৰ হ'ব। গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। এনেকুৱা ভিডিঅ' পাবলৈ তোমালোকে ভিডিঅ'টোত লাইক কৰা, কমেণ্ট কৰা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।